নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ ওলাইছোঁ মটৰ আৰু আলু চব্জি। তাৰ কাৰণে লৈছোঁ মটৰ, আলু, পিঁয়াজ এটা, আদা এটুকুৰা, নহৰু 3 টুকুৰা আৰু জলকীয়া কেইটামান আৰু বিলাহী গৰম হ'বলৈ দিছোঁ। তাৰপিছত আমি এতিয়া দিম তেল। এতিয়া আমি দিছোঁ তেল। এতিয়া আমি পিঁয়াজখিনি ব্ৰাউন হোৱালৈকে ভাজিম। এতিয়া আমি ইয়াত দিম হালধি। এতিয়া আমি দিম বিলাহী। এইখিনি মিক্সিত পেষ্ট বনাই লৈছোঁ। আপোনালোকে যদি দিওঁ বুলি ভাবে সৰু সৰুকৈ কাটিও দিব পাৰে। এতিয়া আমি তেলখিনি এৰি যোৱালৈকে বিলাহীখিনি ভাজিম। এতিয়া আমি দি দিছোঁ ইয়াত আলুখিনি। এতিয়া আমি 5 মিনিটমান এই আলুখিনি ভাজি থাকিম। এতিয়া আমি ইয়াত মটৰখিনি দি দিম। এতিয়া আমি ভালকৈ এইখিনি লৰাই দিম। এতিয়া ইয়াত আমি অকণমান পানী দিছোঁ। এইখিনি যিখন অলপ উতলিবলৈ দিম আৰু উতলাৰ পিছত আদা আৰু নহৰু পেষ্টখিনি আকৌ এবাৰ দি সম্পূৰ্ণ কৰিম। এতিয়া আমি ইয়াত দিম আদা নহৰু আৰু জলকীয়া পেষ্টখিনি। অকণমান উতলিবলৈ দিম। তাৰপিছতে আমি মটৰ আলু চব্জি ৰেডি হৈ যাব। এয়া আমাৰ মটৰৰ চব্জি প্ৰায় হওঁ হওঁ অৱস্থা।